গপত বহু বছৰ ধৰি থাকিলোঁ। আজি 16 বছৰ মানে হ'ল কিজানি। 9 চনৰ পিছৰ পৰাই আৰু 10 চনত গপৰ দলৰ পৰাই মই ইয়াত BTC ইলেকশ্যন খেলিছিলোঁ। এইবাৰো আমি টাউনপুৰ সমষ্টিত প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা কৰিম বুলি তেওঁলোকৰ আমাৰ কেন্দ্ৰীয় সমিতিৰ ওচৰত আমি আবেদন কৰিছিলোঁ। আৰু গোটেই BTCৰ ভিতৰতে এজন হ'লে আমাৰ দলৰ তৰফৰ পৰা কেণ্ডিডেট দিয়াৰ কাৰণে আমি তেখেতসকলক দাবী জনাইছিলোঁ। কিন্তু কি কাৰণত তেওঁলোকে এই সুবিধাকণ নিদিলে আমি নাজানো, বা আমাৰ BTCৰ যিমানখিনি আমাৰ অগপ কৰ্মী আছিল তেখেতসকলক কিয় ডিপ্ৰেপ কৰিলে মই বুজি নাপালোঁ। ৰাইজৰ পৰা মই অলপ আগত কৈছোঁই, মই আচলতে এতিয়ালৈকে কিজানি 10, 12, 15 হাজাৰৰ ওচৰা-ওচৰি হ'ব আৰু মই মানুহৰ ঘৰে ঘৰে গৈছোঁ। আৰু প্ৰায় কিছু সংখ্যক মানুহৰ পৰা মই তেওঁলোকক মানে ওচৰত যাওঁতে তেওঁলোকে মই কৈছোঁ অৱশ্যে, তেওঁলোকে মোক 20 টকা দি পিনে তেওঁলোকে মোক ইলেকশ্যন খেলাৰ কাৰণে সুবিধা দিছে। তেওঁলোকে 20 টকা নিজৰ নিজৰ ঘৰৰ পৰা দিছে। গতিকে তেওঁলোকৰ যি অৰিহণা, এই অৰিহণাটো বুকুত বান্ধি লৈ মই এতিয়া মানে ইলেকশ্যনত মানে প্ৰতিদ্বন্দ্বিতা কৰিম বুলি ভাবিছোঁ। ৰাজনীতিত কোনো হেভি ৱেট বুলি পাৰ্টি নাথাকে বা মানে কেণ্ডিডেট নাথাকে। ৰাজনীতিত সকলোৱে সমান। কথা হ'ল কি, আমাৰ যিদিনা ৰিজাল্ট দিব সেইদিনা তেওঁলোকে গম পাব বা আমি গম পাম। এতিয়া বিশ্বজিতৰ ক্ষেত্ৰত অলপ আগত সুধিছিলে, মই আকৌ এবাৰ ক'ম। তেওঁ আগতে আমাৰ ইয়াতে MLA হৈছিলে। MLA হৈ পিনে তেওঁৰ গাঁৱত কেইটামান ৰাস্তা কৰিলে, তাৰ বাহিৰে একো কৰিব নোৱাৰিলে। আমাৰ ৰাইজৰ ভোটখিনি লৈ তেওঁ আমাৰ টাউনপুৰক ঠকিলে। এতিয়া আকৌ আমি নিজাববীয়াকৈ ক'বলগীয়া নাই, প্ৰমোদ বড়োৰ ক্ষেত্ৰতো তেওঁ MCLA খেলালে, MCLAত জিকিলে, আমিয়ে তেওঁক সহায় কৰি দিছিলোঁ। তাৰপিছত কেইদিনমান আগতে MP খেলিলে, তাৰপিছত এতিয়া আকৌ তেওঁ মানে MLA খেলিছে। এই কথাটো মই কোৱা কথা নহয়, তাৰমানে ৰাইজে এই কথাটো অনুভৱ কৰিছে, তেওঁ কিন্তু ভাল কৰা নাই বুলি। গতিকে তেনেকৈ ক্ষেত্ৰত আকৌ এতিয়া আমাৰ BPFৰ কেণ্ডিডেট নাই। তেখেতসকলৰ ভোটবোৰ ক'ত দিওঁ ক'ত নিদিওঁ তেওঁলোকে মানে বহুত সমস্যাত পৰিছে। গতিকে তেওঁলোকৰতো এটা অধিকাৰ সাব্যস্ত কৰাৰ এটা অধিকাৰ আছে। গতিকে তেওঁলোকে সেই অধিকাৰ কিজানি মোকেই সাব্যস্ত কৰে। গতিকে তেনেকৈ মই মানে ইলেকশ্যনত আগবাঢ়িম। আৰু জনসাধাৰণ ইতিমধ্যে মোক অলপ আগত কৈছে, 10, 12, 15 হাজাৰ যিমান ঘৰ মানুহ গৈছোঁ, তেওঁলোকৰ 3টাকৈ ভোট আছে যদিও কিমান হ'ব পাৰে। গতিকে মই ইজিলি জিকি যাম বুলি মোৰ এতিয়াও বিশ্বাস এটা আছে। কিমানমান ভোটৰ ব্যৱধান জয় হ'ব বুলি ভাবে আপুনি? মই ব্যৱধানটো ক'ব নোৱাৰিম, কিন্তু আমি 70,000 মান ভোট পাই যাম। আৰু নিৰ্দলীয় হিচাপে আপোনাক আঁকোৱালি ল'ব? নিৰ্দলীয় আপোনাক আঁকোৱালি ল'ব। কাৰণ এতিয়া আমি কি কয়, আমাৰ প্ৰবঞ্চনা, শোষণ এইবোৰৰ বিৰুদ্ধে আমি মাত মাতিম। আৰু যিমানখিনি আমাৰ টাউনপুৰৰ জনগাঁথনিটো আপোনালোকে গমেই পায়। গতিকে বিভিন্ন সম্প্ৰদায়ৰ মানুহ আছে। গতিকে তেওঁলোকক সম উন্নয়নৰ কাৰণে আমি মাত মাতি যাম। গতিকে জনসাধাৰণে মোৰ প্ৰতি সঁহাৰি জনাব বুলি মোৰ বিশ্বাস।